হেল্ল' এভৰিৱান আজি হৈছে এক ব্যতিক্ৰমী দিন আৰু কিয় ব্যতিক্ৰমী সেয়া অলপ পিছত কৈ আছোঁ এয়া সন্ধিয়া হৈ গ'ল কিন্তু আজিকালি যিহেতু দিনটো দীঘল গতিকে ডিপাৰ্টমেণ্টত অলপ দেৰিলৈকে কামখিনি কৰাও হয় আৰু কৰি পেলাই ভালো লাগে আৰু এয়া চাওক নতুনকৈ ফুলিছে লিলি ৰংটো বহুত ধুনীয়া আৰু এইটো হৈছে ৱাকিং আইৰিছ ফ্লাৱাৰ আৰু কিয় ব্যতিক্ৰমী দিন জানেনে কিয়নো কাইলৈ আছে ফেয়াৰৱেল আমাৰ 6th ছেমিষ্টাৰ ষ্টুডেণ্টসকলৰ ফেয়াৰৱেল বুলি ক'লে অলপ মনটো বেয়া লাগে কিন্তু আমি ভাবোঁ যে এয়া হৈছে এক আনুষ্ঠানিক বিদায় আৰু মনৰ পৰা তেওঁলোক কেতিয়াও আঁতৰিব নোৱাৰে দিছ ইজ দ্য চাইকেল অফ নেচাৰ ডে এণ্ড নাইট বা বিভিন্ন ধৰণৰ ছিজন বা মানুহৰো আমাৰ জীৱনত আহ এনেকুৱাই হৈ থাকে গতিকে পুৰণিক বিদায় দিব লাগে মনৰ পৰা নহয় আৰু নতুনক আঁকোৱালি লোৱাটোৱে হৈছে আমাৰ এক চৰম সত্য গতিকে মন বেয়া কৰিব নালাগে এটা নতুন আৰম্ভণি বুলি ধৰি ল'লে হ'ল আৰু এয়া সন্ধিয়া 5:30 বাজিল কাইলৈ লং ব্লগ দি আছোঁ আজিলৈ আহোঁ বা